हेलो एवरीवन गुड मर्निंग और आज विश्वकर्मा पूजा हे भाविलो गा पा धुई मेली गोसाई घरत सोमाम बुली भाविलो और धूप चाकी जलांगे इतना और आपनालोকৰ विश्वकर्मा पूजा पातिছে নে নাই जनाब और सकलोৱে पातिबই और आमार पातिছে मामा स्कुटी धुई मेली सब रेडी और मामा इतना अफिसत गइছে मामी हाथे कटा चिंगात लगी आछे और फल मूल आइताও हৰাই सजोत लगी आछे तो चाय থাকিব मैं इतना गोसाई घर सोमाই लওঁগে धूपडाल जलाई लम और এইফালে এতিয়া মামাই গোটে মানে ধুই মেলি ৰেডি হৈছে আৰু স্কুটি সাইকেল আৰু দা কটাৰী তাৰপিছত দা মানে মামা হাতৰ ইলেক্ট্ৰিচিটি এইবিলাক মেচিন এইবিলাক মানে যি বস্তু দৰকাৰ হয় মানে গোটেইখিনি লোহাৰ এইবিলাক ধুই মেলি গোসাই ঘৰত আগবঢ়াই দিছে আৰু এইফালে মামীয়ে কটা চিঙাত লাগি গৈছে কলখিনি কাটি লৈছে আগগুৰি আৰু এইফালে আইতাই গোসাই ঘৰত শৰাইখন সজোৱাত লাগিছে सब ठीक ठाक करी लैसे मामाई माने এইবিলাক सब जोगार टुगार करी माने अफिसले गइছে मामा सानमारीत अफिस আছে যে তালে গইছে তাতো পাতিছে बोले तो কাৰণে सब ठीक ठाक কৰি পেলাই গইছে আৰু মামাই আৰু এই ওপৰত ফটোখন দেখিছেনে শিৱ পাৰ্বতী আৰু গণেশ বাবা মানে মই জন্মাষ্টমীত দেখাব নোৱাৰিলো আন্ধাৰ হৈ আছিল তেতিয়া কাৰেণ্টটো নাছিলে তো মই ভাবিলো পিছত দেখুৱাম বুলি কৈছিলো আৰু আজি দেখুৱাই দিলো तो मंदिर भाग केनेকুৱা লাগিছে জানাবচোন দেই নতুনকে বনোৱা মন্দিৰ ভাগ আৰু এইফালে এতিয়া মামীয়ে ফল মূল উলিয়াই লৈছে কাটিবলে আপেল কাটি আছে আইতাই আৰু গোসাই ঘৰৰ কামখিনি কৰি লৈছে তো চাই থাকক আৰু এইফালে আইতাই ধুনা অলপ দিছে এইফালে মানে আগফালে ড্ৰয়িং ৰুমৰ বাহিৰৰ এইফালে দৰজাখনত মানে ওপৰত এই গণেশ বাবাৰ ফটো এখন লগোৱা আছে তিনচুকীয়াত যাওঁতে মানে লৈ আহিছিলে তো আইতাই ধুনা অলপ দি পেলাই পূজা কৰিছে তো বাকি ঘৰবিলাকক মই দি দিম আৰু তো আইতাই দিলে অলপ এতিয়া মই অলপ সব মানে গোটেইকেইটা ৰুমতে অলপ ঘূৰাই দিম বুলি লৈছোঁ তো এইফালে ধুনা গোন্ধটো মই ভাল পাওঁ আৰু ধুনা দিলে কিবা ভাল লাগে তো গোটেইকেইটা ৰুমতে অলপ লগাই দিছোঁ চাই থাকো আৰু এইফালে দা কটাৰী দাদাৰ মেচিন মানে লাইনৰ তো এইবিলাক সব আগবঢ়াই দিছে আইতা শৰাইখন দি পেলাই এনেকৈ আগবঢ়াই দিলে ধুনাদানিটো ইয়াতে ৰাখি দিছোঁ আৰু এইফালে এতিয়া মামীয়ে গোসাই ঘৰত সেৱা কৰিছে মানে শৰাইখন দিয়াৰ পিছত তো আমি সেৱা কৰাৰ পিছত আৰু শৰাইখন দেৰিকৈ ভাঙিব আৰু তো কেনেকুৱা পালে কি কথা জনাবলৈ নাপাহৰিব বিশ্বকৰ্মা পূজা বুলি ঘৰতে মন্দিৰত শৰাইখন আগবঢ়ালে সকলোৱে দিছে তো কেনেকুৱা পালে কি কথা জনাবলৈ নাপাহৰিব যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাইডত থকা বেল আইকনটো অল কৰিবলৈ নাপাহৰিব তো আজিলৈ আহিছোঁ বাই বাই